তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ আমি মটৰৰ গুটিৰ পৰা কেনেদৰে আমি মটৰ খেতি কৰিছিলোঁ। তো আপোনালোকক কৈছিলোঁ তেতিয়া আমি মটৰ যেতিয়া ছিঙিম তেতিয়া আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম। তেন্তে আজি আপোনালোকক মটৰ আমি কেনেকুৱা হৈছে আমি ভিডিঅ' আকাৰে দেখুৱাম। এয়া মটৰ মাহ আমাৰ চাব পাৰে কিমান ধুনীয়াকৈ হৈছে, এয়া চাওক। তো এই মটৰ মাহখিনি আমি আপোনালোকক ছিঙি আপোনালোকক দেখুৱাম আমাৰ খেতি কেনেকুৱা হৈছে, আৰু আপোনালোকেও যাতে জৈৱিকভাৱে ঘৰতে খেতি কৰে সেয়া আমাৰ উদ্দেশ্য। সেয়েহে আপোনালোকক বিভিন্ন ধৰণৰ জৈৱিকভাৱে কৰা খেতি আমি ভিডিঅ' আকাৰে দেখাই যাওঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ পেজটো ফ'ল' আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'বোৰত এটা লাইক কৰি আমাক ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব বুলি আশা ৰাখোঁ। তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তেন্তে আমি আপোনালোকক দেখাইছিলোঁ আমি ধুনীয়াকৈ গুটিৰ পৰা মটৰ মাহ ৰোপণ কৰিছিলোঁ, তাৰপিছত গজালি ওলোৱা, তাৰপিছত মটৰ মাহ ডাঙৰ হোৱা সকলোখিনি দেখাইছিলোঁ। তো বৰ্তমান আমাৰ মটৰ ছিঙিব পৰা হৈছে, কিছুমান মটৰ আমাৰ মৰিয়েই গৈছে আমাৰ প্ৰখৰ ৰ'দৰ বাবে। সেইখিনি আমি বিধানৰ বাবে ৰাখি থ'ম। নেক্সটবাৰ আমি কোনো ধৰণৰ গুটি ক্ৰয় কৰিব নালাগে, যিখিনি শুকাই গৈছে সেইখিনি আমাৰ বিধানৰ বাবে আমি মটৰ মাহ ৰাখিম, আৰু যিখিনি আমাৰ ধুনীয়াকৈ আছে কেঁচাই আছে সেইখিনি আমি জৈৱিকভাৱে আমি সৃষ্টি কৰি আমি ঘৰতে খাবলৈ ইয়াক বনাই লৈছোঁ। তেন্তে আহক আমি মটৰ মাহখিনি ছিঙি আপোনালোক দেখুৱাওঁ। চাওক, এটা আপোনালোকক খুলি দেখাই আছোঁ, কি ধুনীয়া হৈছে চাওক। এই জৈৱিকভাৱে কৰা খেতি, কেৱল কেঁচু সাৰ আৰু গোবৰ দিছিলোঁ। এয়া চাওক, এয়া চাওক কি ধুনীয়া। আমি ডাইৰেক্ট ইয়াক কেঁচাই খাবও পাৰোঁ, ইয়াক ধুনীয়াকৈ কেঁচাই খাই দিব পাৰোঁ, কোনো ধৰণৰ কথা নাই। এয়া মটৰ মাহ। আৰু মটৰ মাহৰ মাজে মাজে আমি যি পালেং শাক ৰুইছিলোঁ সেইখিনিও আমি ধুনীয়াকৈ খাইছোঁ, আৰু ইয়াক মটৰখিনিও আমি ধুনীয়াকৈ পাই গৈছোঁ। তো একেলগে দুটা খেতি আপোনালোকক দেখাইছোঁ। এয়া চাওক, এয়া আমাৰ মটৰ মাহ। যিখিনি এয়া কিছুমান শুকাইছে, এই শুকোৱাখিনি আমি ধুনীয়াকৈ আমাৰ গুটিৰ বাবে ব্যৱহাৰ কৰিম পিছত। চাওক, তো এইবাৰ জাষ্ট অলপমান কৰিছিলোঁ আপোনালোকক দেখুৱাৰ বাবে। নেক্সটবাৰ আৰু বেছিকৈ কৰিব চেষ্টা কৰিম, যিহেতু আমাৰ হাতত এইবাৰ সঁচ নিজাকৈ আছে, কোনো ধৰণৰ আমি গুটি কিনিব নালাগে এইবাৰ, সেয়েহে আমি বেছিকৈ কৰিবলৈ চেষ্টা কৰিম। তো এনেদৰে আমাৰ আছে, আৰু এইখিনি ছিঙি আপোনালোকক দেখাই আছোঁ। তো এয়া চাওক, আমি আমাৰ মটৰ মাহখিনি ধুনীয়াকৈ ছিঙিলোঁ। আমি কিমান অলপমান ৰুইছিলোঁ আপোনালোকে দেখিছিল, আৰু ইয়াৰ পৰাই কিমান ওলাইছে চাওক। আৰু আমাৰ কিছুমান ছিঙিব আছে, সেইপিনে আছে ছিঙিব। এইখিনি একেলগে নিছিঙো, যিহেতু একেলগে ছিঙিলে আমাৰ খাবলৈ অসুবিধা হ'ব। আমি যিহেতু ঘৰত 4জন মানুহ মাত্ৰ, সেয়েহে আমি আৰু পিছত ছিঙিম, আৰু এইখিনিমান ওলাব ধুনীয়াকৈ। তো কম মাটিত আপোনালোকে কম সাৰ দি ধুনীয়াকৈ খেতি কৰিব পাৰে জৈৱিকভাৱে, আৰু ধুনীয়াকৈ নিজক দেহাটো আপোনালোকে সুস্থ ৰাখিব পাৰে। তো এইখিনি আমাৰ মূল উদ্দেশ্য। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।